সঁচা কথা মনে মনে সহ্য কৰি থাকিলে আপুনি ভাল, কিন্তু সন্মুখত যদি চিধা চিধিকৈ কৈ দিয়ে তেনলে আপোনাৰ সমান বেয়া কোনোৱেই নাই। সকলোতকৈ ডাঙৰ গুৰু মন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহলে আপোনাক ধ্বংস কৰি দিয়াটো নিশ্চিত। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ বাটত ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। ভগৱানৰ ভৰসাত ৰৈ নাথাকিবা, হয়তো ভগৱানে আপোনাৰ ভৰসাত ৰৈ আছে। ভৰসা যদি নিজৰ ওপৰত ৰাখা শক্তি বাঢ়ে, আৰু আনৰ ওপৰত ভৰসা ৰাখিলে দুৰ্বলতা বাঢ়ে। এলেহুৱা ব্যক্তিৰ বৰ্তমান বা ভৱিষ্যত একোৱেই নাই। শত্ৰু বনাবলৈ কাৰো লগত যুঁজিব নালাগে। সফল হৈ যোৱা উপহাৰত শত্ৰু পাবা। শৰীৰৰ সৌন্দৰ্যক লৈ কেতিয়াও গৌৰৱ নকৰিবা, কাৰণ শৰীৰটো তোমাৰ সৃষ্টি নহয়। বংশক লৈ কেতিয়াও গৌৰৱ নকৰিবা, কাৰণ বংশ নিৰ্বাচন কৰি তুমি জন্মগ্ৰহণ কৰা নাই। গৌৰৱ কৰা তোমাৰ উন্নতি আৰু চৰিত্ৰক লৈ, যিটো তুমি নিজেই গঢ়িছা। কোনো পুৰুষে যদি কোনো নাৰীক সন্মান কৰে তেন্তে বুজিবা যে সেই পুৰুষজন কোনো সন্মানীয় নাৰীৰ পুত্ৰ। এজনী সভ্য মাকেহে তেওঁ পুত্ৰক সভ্যতাৰ শিক্ষা দিয়ে। এজন ব্যক্তি অকলে জন্ম হয় আৰু অকলে মৃত্যুবৰণ কৰে। তেওঁ ভাল বেয়া কৰ্মফল নিজেই ভোগ কৰে, আৰু তেওঁ অকলেই স্বৰ্গ বা নৰকলৈ যাত্ৰা কৰে।